নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম নিম পাতৰ উপকাৰিতা। এনেকুৱা কিছুমান নিম পাতৰ উপকাৰিতা আছে জানিলে আপোনালোকে আচৰিত হ'ব। তো বন্ধুসকল, নিম পাতৰ উপকাৰিতাসমূহ জানিবলৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 24x7লৈ। প্ৰথম উপকাৰিতাটো হৈছে বীজাণুনাশক গুণ আছে নিম পাতৰ। নিম পাতত এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল আৰু এণ্টিফাংগেল গুণ থাকে, যিয়ে বিভিন্ন সংক্ৰমণৰ পৰা সুৰক্ষা দিব পাৰে। 2 নম্বৰ উপকাৰিতাটো হৈছে ছাল সুস্থ ৰাখে। শালমইনা, খজুৱতি, এলাৰ্জি আদি ছালৰ সমস্যাত নিম পাত উপকাৰী বুলি গণ্য কৰা হয়। 3 নম্বৰ উপকাৰিতাটো হৈছে ৰক্ত পৰিষ্কাৰ কৰাত সহায় কৰে, অৰ্থাৎ তেজ পৰিষ্কাৰ কৰাত সহায় কৰে। নিম পাতৰ কিছু উপাদানে শৰীৰৰ বিষাক্ত পদাৰ্থসমূহ আঁতৰাত সহায় কৰিব পাৰে। 4 নম্বৰ উপকাৰিতাটো হৈছে ডায়েবেটিছ নিয়ন্ত্ৰণ। নিম পাতে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 5 নম্বৰ উপকাৰিতাটো হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি। শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰোধ শক্তি শক্তিশালী কৰাত সহায় কৰিব পাৰে নিম পাতে। 6 নম্বৰ উপকাৰিতাটো হৈছে মুখৰ স্বাস্থ্য ৰক্ষা। দাঁত আৰু দাঁতৰ আলুৰ সমস্যা কমাবলৈ নিমৰ ডাল বা পাত ব্যৱহাৰ কৰা হয়। 7 নম্বৰ উপকাৰিতাটো হৈছে চুলিৰ যত্ন। উফি কমোৱা আৰু মূৰৰ ছাল সুস্থ ৰখাত নিম পাতে সহায় কৰে। বন্ধুসকল, ইয়াৰ সাৱধানতা হৈছে অতিৰিক্ত পৰিমাণে নিমপাত সেৱন নকৰিব। গৰ্ভৱতী মহিলা, শিশু বা বিশেষ স্বাস্থ্যজনিত সমস্যা থকা ব্যক্তিয়ে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। তো বন্ধুসকল, আজি আপোনালোকে নিশ্চয় জানিলে যে নিম পাতৰ উপকাৰিতাসমূহ। এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।